নমস্কাৰ স্বাগতম জনাইছো ইউটিউব চেনেল ইনফৰমেটিভ 24/7 লৈ বন্ধুসকল অসম চৰকাৰে যি জুন জুলাই মাহত 22,765টা পদ মুকলি কৰিব সেই পদসমূহৰ পৰীক্ষাৰ বাবে আপোনালোকে কি কি পঢ়িব লাগিব অৰ্থাৎ সিলেবাসসমূহ কেনে ধৰণৰ হ'ব আৰু তাৰ বাবে আপোনালোকে কি কি কিতাপ পঢ়িব লাগিব আজি আমি সকলোখিনি বিতংভাৱে আলোচনা কৰিম আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকিব বন্ধুসকল পোনপ্ৰথমে আমি চাওঁ আহক এই পদসমূহৰ পৰীক্ষাৰ বাবে সিলেবাসসমূহ কেনে ধৰণৰ হ'ব সিলেবাসৰ মেইন টপিকসমূহ হৈছে জেনেৰেল নলেজ ইংলিছ ৰিজনিং আৰু মেথমেটিক্স এই চাৰিটা মেইন টপিকৰ ওপৰত ভিত্তি কৰি প্ৰশ্নসমূহ আহিব এতিয়া আমি চাওঁ আহক জেনেৰেল নলেজৰ কি কি টপিকৰ ওপৰত ভিত্তি কৰি প্ৰশ্নসমূহ আহিব এতিয়া আমি চাওঁ আহক জেনেৰেল নলেজৰ কি কি টপিকৰ ওপৰত ভিত্তি কৰি প্ৰশ্নসমূহ আহিব আসাম হিষ্ট্ৰী এণ্ড ইণ্ডিয়ান হিষ্ট্ৰী কালচাৰেল অফ আসাম এণ্ড ইণ্ডিয়া অসমীয়া সাহিত্য কাৰেণ্ট এফেয়াৰ্ছ সায়েন্স স্পৰ্টছ পলিটি জিঅ'গ্ৰাফি বেছিক কম্পিউটাৰ নলেজ বন্ধুসকল জেনেৰেল নলেজৰ এই টপিকসমূহৰ ওপৰতে ভিত্তি কৰি প্ৰশ্নসমূহ আহিব আসাম হিষ্ট্ৰী কালচাৰেল অফ আসাম অসমীয়া সাহিত্য জিঅ'গ্ৰাফি অফ আসাম এই টপিকসমূহৰ কাৰণে আপোনালোকে আসামীয়া বুকখন পঢ়িব পাৰে ইণ্ডিয়ান হিষ্ট্ৰী কালচাৰেল অফ ইণ্ডিয়া ইণ্ডিয়ান পলিটি ইণ্ডিয়ান জিঅ'গ্ৰাফি এই টপিকসমূহৰ কাৰণে আপোনালোকে লুচেণ্ট জিকে কিতাপখন পঢ়িব পাৰে নেক্সট টপিকটো হৈছে ইংলিছ ইংলিছৰ প্ৰিপজিশ্যনছ এক্টিভ এণ্ড পেছিভ ভইচ চিননিমছ এণ্টনিমছ ফিল ইন দ্য ব্লেংকছ ইডিয়মছ এণ্ড ফ্ৰেজ স্পেলিং টেষ্ট আৰু ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন বন্ধুসকল ইংলিছৰ এই টপিকসমূহৰ ওপৰত ভিত্তি কৰি প্ৰশ্নসমূহ আহিব বন্ধুসকল আপোনালোকে ইংলিছ গ্ৰামাৰৰ কাৰণে ইংলিছ গ্ৰামাৰ ফৰ কম্পিটিটিভ এক্সামিনেশ্যন এই কিতাপখন পঢ়িব পাৰে নেক্সট টপিকটো হৈছে ৰিজনিং ৰিজনিঙৰ ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং নাম্বাৰ ছিৰিজ ক্লাছিফিকেশ্যন কোডিং এণ্ড ডিকোডিং কেলেণ্ডাৰ এণ্ড টাইম নাম্বাৰ এনালজি ব্লাড ৰিলেশ্যন ৱৰ্ড ফৰ্মেশ্যন ৰেংকিং টেষ্ট আৰু ডাইৰেক্ট চেঞ্চ টেষ্ট বন্ধুসকল ৰিজনিঙৰ এই টপিকসমূহৰ ওপৰতে ভিত্তি কৰি প্ৰশ্নসমূহ আহিব নেক্সট টপিকটো হৈছে মেথমেটিক্স মেথমেটিক্সৰ SCF এণ্ড LCM এভাৰেজ পাৰ্চেণ্টেজ টাইম স্পীড এণ্ড ডিষ্টেঞ্চ প্ৰফিট এণ্ড লছ নাম্বাৰ ছিষ্টেম চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট ৰেচিঅ' এণ্ড প্ৰপৰ্চন বন্ধুসকল মেথমেটিক্সৰ এই টপিকসমূহৰ ওপৰতে ভিত্তি কৰি প্ৰশ্নসমূহ আহিব তো বন্ধুসকল আজি আমি আলোচনা কৰিলোঁ অসম চৰকাৰে যি জুন জুলাই মাহত 22,765টা পদ মুকলি কৰিব সেই পদসমূহৰ বাবে যি পৰীক্ষা হ'ব সেই পৰীক্ষাৰ বাবে আমি কি কি পঢ়িব লাগিব অৰ্থাৎ সিলেবাছসমূহ কেনেধৰণৰ হ'ব আৰু কি কি কিতাপ পঢ়িব লাগিব আজি আমি সকলোখিনি ভালদৰে আলোচনা কৰিলোঁ থেংক ইউ